গুড মৰ্নিং ভিউৱাৰ্ছ। প্ৰথমটো কুৱেশ্যন হৈছে ক'ত ভইচ অফ গ্লোবেল সাউথ ছামিট আয়োজন কৰা হ'ব? এ নম্বৰ নিউ দিল্লী, বি নম্বৰ নিউয়ৰ্ক, চি নম্বৰ টকিঅ', ডি নম্বৰ লণ্ডন। চ' গাইজ টাইম ষ্টাৰ্ট। শুদ্ধ উত্তৰটো হৈছে নিউ দিল্লী। দ্বিতীয়টো কুৱেশ্যন হৈছে ৰিচেণ্টলি শেহতীয়াকৈ যিজন শেহতীয়াকৈ কোনজন আমেৰিকাৰ সংসদৰ নিম্ন সদনৰ প্ৰতিনিধি সদনৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে? এ নম্বৰ কমলা হেৰিছ, বি নম্বৰ কেভিন মেকাৰ্থি, চি নম্বৰ এণ্টনি ব্লিংকেন, ডি নম্বৰ লয়ড জে অষ্টিন। টাইম ষ্টাৰ্ট। শুদ্ধ উত্তৰটো হৈছে বি নম্বৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে নিকাই এছিয়াৰ তথ্য মতে পৃথিৱীৰ ভিতৰত অটো মাৰ্কেটত তৃতীয় স্থান দখল কৰা দেশখন হ'ল এ নম্বৰ চাইনা, বি নম্বৰ আমেৰিকা, চি নম্বৰ ইণ্ডিয়া, ডি নম্বৰ জাপান। টাইম ষ্টাৰ্ট। শুদ্ধ উত্তৰটো হৈছে চি নম্বৰ ইণ্ডিয়া। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে কোনবোৰ ভাৰতীয় বিমানবন্দৰে 2022 চনৰ বাবে শীৰ্ষ প্ৰদৰ্শনকাৰী বিশ্বৰ বিমানবন্দৰৰ তালিকাত স্থান লাভ কৰিছে? এ নম্বৰ কেম্পেগৌডা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট বেংগালুৰু, বি নম্বৰ ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট দিল্লী, চি নম্বৰ চেন্নাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, ডি নম্বৰ বোথ এ এণ্ড বি। টাইম ষ্টাৰ্ট। ডি নম্বৰ বোথ এ এণ্ড বি শুদ্ধ উত্তৰটো। 5 নম্বৰ কুৱেশ্যনটো হৈছে শেহতীয়াকৈ ইন্দোৰৰ মধ্যপ্ৰদেশত অনুষ্ঠিত প্ৰৱাসী ভাৰতীয় দিৱসৰ কোনটো সংস্কৰণ? এ নম্বৰ 15 নম্বৰ, বি নম্বৰ 16, চি নম্বৰ 17তম, ডি নম্বৰ 18তম। টাইম ষ্টাৰ্ট। শুদ্ধ উত্তৰটো হৈছে চি 17তম এডিশ্যন। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে কোনটো ভাৰতীয় চহৰত প্ৰথমবাৰৰ বাবে ফৰ্মুলা ই বিশ্ব চেম্পিয়ন দৌৰত অনুষ্ঠিত হ'ব? এ কেলকাতা, বি লক্ষ্ণৌ, চি চেন্নাই, ডি হায়দৰাবাদ। টাইম ষ্টাৰ্ট। ডি হায়দৰাবাদ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে কোনজন জৈন সম্প্ৰদায়ৰ পবিত্ৰ স্থান শেখৰ যিটো শেহতীয়াকৈ অৱস্থিত বুলি বাতৰিৰ শিৰোনামত প্ৰকাশ পাইছে? অপশ্যন এ নম্বৰ ঝাৰখণ্ড, বি গুজৰাট, চি মহাৰাষ্ট্ৰ, ডি উৰিষ্যা। টাইম ষ্টাৰ্ট। শুদ্ধ উত্তৰটো হৈছে ঝাৰখণ্ড। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে 2007 চনৰ পৰা 2022 চনৰ ভিতৰত দেশত কোনটো ৰোগৰ ক্ষেত্ৰত 98.7% হ্ৰাস হৈছে? এ নম্বৰ মেলেৰিয়া, বি নম্বৰ কালাৰ-আজাৰ, চি নম্বৰ টিবি, ডি নম্বৰ এইডছ। টাইম ষ্টাৰ্ট।
শুদ্ধ উত্তৰটো হৈছে বি কালাৰাজাৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে শেহতীয়াকৈ কোনখন ৰাজ্যত জাতি আৰু অৰ্থনৈতিক লোকপিয়ল 2023 আৰম্ভ কৰা হৈছে? এ নম্বৰ উত্তৰ প্ৰদেশ, বি নম্বৰ গুজৰাট, চি নম্বৰ ৰাজস্থান, ডি নম্বৰ বিহাৰ। টাইম ষ্টাৰ্ট। শুদ্ধ উত্তৰটো হৈছে ডি বিহাৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে হু ইনাগ্ৰেটেড দ্য ইণ্টাৰনেশ্যনেল কাইট ফেষ্টিভেল 2023? কোনে আন্তঃৰাষ্ট্ৰীয় কাইট মহোৎসৱত 2023 চনৰ উদ্ভাৱন কৰে? এ নম্বৰ ভূপেন্দ্ৰ পাটেল, বি নম্বৰ আচাৰ্য দিবব্ৰত, চি নম্বৰ অমিত শ্বাহ, ডি নম্বৰ ৰাজনাথ সিং। টাইম ষ্টাৰ্ট। শুদ্ধ উত্তৰটো হৈছে এ ভূপেন্দ্ৰ পেটেল। চ' পিডিএফৰ বাবে ভিডিঅ' ডিছক্ৰিপশ্যন টেলিগ্ৰাম জইন কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।